হাই গাইজ, আজি আমি বনাম মছন্দৰী আৰু কচু। এই ৰেচিপিটো আগতে খাইছিলোঁ, বহুত ভাল লাগিছিলে, গতিকে আকৌ বনাব লৈছোঁ। কচু আৰু মছন্দৰীখিনি ধুই কুটি লৈছোঁ আৰু লৈছোঁ নহৰু, আদা আৰু পিঁয়াজ অলপ। আৰু এইখিনি হৈছে আমাৰ অলপ জালুকখিনি এনেকৈ লৈছোঁ। আৰু লৈছোঁ আমাৰ ভাঙন মাছ দুটামান মাছ আমি ফ্ৰাই কৰি থৈছোঁ কাইলৈ খাবৰ কাৰণে। এইখিনি তেলতে আমি এই কচু আৰু মছন্দৰীখিনি বনাম। প্ৰথমতে জিৰা দুটামান দি লৈছোঁ আৰু দিছোঁ পিঁয়াজ। এতিয়া লৰাই দিছোঁ আৰু দিম ইয়াতে অলপ নিমখ আৰু হালধি দিম ইয়াতে দি লৰাই দিছোঁ। আৰু ইয়াতে কচু আৰু মছন্দৰীখিনি একেলগে দি লৈছোঁ, দি লৰাই থাকিব অলপ সময়। যিহেতু আমি প্ৰতিটো ৰেচিপিতে কি কৰোঁ, খাৰ অলপ দিয়ে দিওঁ, গতিকে ইয়াতো খাৰ নিদিয়াকৈ থাকিবই নোৱাৰিলোঁ। খাৰ দিলে কচুবিলাক সোনকালে সিজি যায়, গতিকে খাৰ দিলেহে মানে মনটো ভাল লাগে, গতিকে খাৰ দি লৈছোঁ। খাৰ দিয়াৰ লগে লগে অলপ কচু মছন্দৰীখিনি অকণমান ক'লা যেন দেখিছে, যিহেতু কচুখিনি ক'লাই আছিলে। খাৰ দিয়াৰ পিছত আৰু অলপ ক'লা হৈছে দেখিবলৈ। এতিয়া লাহে লাহে তাৰ পৰা নিজে নিজে পানীটো ওলাবলৈ ধৰিব। খাৰ দিয়াৰ পিছত পানী দিয়াৰ কোনো দৰকাৰ নাই। এতিয়া ওপৰতে অকণমান মই নহৰু আৰু পিঁয়াজ দি দিছোঁ। নহৰু, পিঁয়াজ, আদা অলপ দি দিছোঁ তাৰ গোন্ধটো আহিবলৈ। নহৰু আৰু আদাখিনি আগতীয়াকৈ দিয়া হ'লে অলপ গোন্ধটো কমি গ'ল হয়, সেইকাৰণে দিয়া নাছিলোঁ। এতিয়া যেতিয়া পানীখিনি ওলাবলৈ আৰম্ভ কৰিলে, তেতিয়াই ওপৰতে মাছখিনি দি ঢাকোন মাৰি দিছোঁ অলপ সময়ৰ কাৰণে। এতিয়া ঢাকোন দিয়াৰ পিছত মাছটো যিহেতু কোমল হয়, সোনকালে সিজি যাব। খুব সাৱধানেৰে অলপকৈ আপোনালোকে কি কৰিব, লৰাই দিব। বেছি সময় নহয়, আপোনালোকে মাছখিনি দিয়াৰ পিছত 5 মিনিটমান সময় এনেকৈ ঢাকোন দি অলপকৈ লৰাই থাকিব আৰু তাৰপিছতে আপোনালোকৰ তৰকাৰী জোখত পানী দিব। এতিয়া উতলিবলৈ দিব। এতিয়া লৰাই থাকিব অলপ। যিহেতু আমি মাছটো কেঁচাকৈ দিছোঁ, ফ্ৰাই কৰি দিয়া নাই, গতিকে ইমান টাইম সিজাব নালাগে। খুব বেছি 7 বা 8 মিনিটমান সিজালেই হৈ যাব, নহ'লে মাছটো ভাগি যাব। এয়া আমাৰ কচু আৰু মছন্দৰীৰ আঞ্জাখন ৰেডি হৈ গ'ল। আপোনালোকে বনাই খাই চাব আৰু ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। বাই বাই।